ৰাতিপুৱা 5টা বজাৰ পৰাই মই পাকঘৰত যাব লগা হয়। ল'ৰাৰ কাৰণে ৰুটি চুটি কৰি আছোঁ। ভাতখিনি মোৰ হৈ গ'ল ল'ৰাৰ কাৰণে। ল'ৰাই মোৰ স্কুলত যাব 6:30তে মোৰ ঘৰৰ পৰা ওলাই যায়। 6টা বজাতে ভাত চাত দিব লাগে তাক। 6টা বজাতে মোৰ টিফিন চিফিন গোটেই ৰেডি কৰিব লাগে। টিফিনখিনি দিলোঁ আৰু ভৰাই যাব ওলাইছে আৰু যাবই আৰু। তাক থৈ আহি মই বিচনাত এইবিলাক ঠিক ঠাক কৰি আছোঁ। ল'ৰা স্কুল গ'ল, মই এতিয়া ঘৰৰ কামত লাগলোঁ আৰু। গোটেই ঘৰখন লেতেৰা হৈছে, গোটেই চাফ চুতৰ কৰি আজি ডিপ ক্লিন কৰিম ঘৰটো অলপ। বহা ৰুমটো অলপ ঝাৰা পোছা কৰি আছোঁ। কোৱাৰ্টাৰৰ বহা ৰুম আৰু কি চাব, এয়ে সৰু ৰুম আমাৰ এনেকৈ কোৱাৰ্টাৰৰ বহা ৰুমটো এনেকৈ সৰুকৈ আছে আৰু এনেকৈ ঝাৰা পোছা কৰাৰ পাছত এনেকৈ আৰু বহা ৰুমটো দেখালোঁ আপোনালোকক। বাৰান্দাত এনেকৈ সৰু ৰুমত এটা তাৰপিছত ঘৰটো ঝাৰা পোছা কৰাৰ পিছত চাফ চিকুণ কৰাৰ পিছত কাপোৰখিনি মই ভিজাই থলোঁ। তাৰপিছত মই ঘৰটো মুচিলোঁ। ঘৰটো মোচাৰ পিছত মই কাপোৰখিনি ধুই মেলি আহি গাখন ধুই আহিলোঁ। মই গাখন ধুই লগে লগে মই এতিয়া বাজে 9:30। মই গোটেই কাম চেচ কৰি আহি পাকঘৰত সোমালোঁ। আকৌ ৰুটি চুটি বনাই এনেকৈ খালোঁ আৰু দুটাই। আজি অফিচ নাযাব, ছোৱালীও স্কুল নাই, ল'ৰাই অকল স্কুল গৈছে। দুপৰীয়া সাজৰ কাৰণে মই এনেকৈ ছজনাখিনি বনালোঁ, দালি ভাজি এনেকৈ বনাইছোঁ আৰু দুপৰীয়া সাজৰ কাৰণে। আজি নিৰামিষ মতে বনাইছোঁ আৰু ছজনাখিনি। আমাৰ নিৰামিষেই খাই চলি আছে বৰ্তমানে। দালি ভাজি শাক ছজনা সেনেকৈ নিৰামিষ মতে বনালোঁ আৰু বুটৰ দালি। দুপৰীয়া সাজ একেলগে খাম। ল'ৰাও আহিল, গা পা ধুল, আহি গোটেইকেইটা মিলি একেলগে খাম। বহিলোঁ খাবলৈ গোটেইকেইটা। সিহঁতে কেমেৰাত নাহিল, মই আৰু দুজনে আমি আৰু খাই বৈ এনেকৈ বাকী গোটেই বাচন চাচন ধুই মেলি কাপোৰখিনি আনিলোঁ আৰু বহুত কাপোৰ ধুলোঁ আজি। আনি থৈ দিলোঁ, পিছত এইবিলাক ঠিক ঠাক কৰিম গধূলি টাইমত। এতিয়া অলপ ৰেষ্ট ল'ম।